ৰাজীৱদাক ভাল লাগে দেই খবৰ ভালে নহয় আপোনাৰ Hey guys, নমস্কাৰ মনোজ চুটিয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছো এতিয়া ৰাতি সময় হৈছে 11 বাজিলে এতিয়া আৰু মই আহিছো ঋতুৰাজৰ ঘৰলৈ ঋতুৰাজে মই বিহুৰ অনুষ্ঠান এটাত গৈ আছো মানে হয় না ঋতুৰাজ বিহুৰ অনুষ্ঠানত আমি ধুনিয়া জাতীয় হাসপাত আমি দুইটাই ওলাই আছো আৰু বিহুৰ অনুষ্ঠানটো ক'ত আছে এতিয়া নকওঁ ঋতুৰাজৰ ঘৰৰ পৰা ওলাই গৈ আছো চাই থাকিব বলক হল না তোৰা ঋতুৰাজৰ ঘৰৰ পৰা গাইজ এতিয়া ওলাই আহিছো মানে ঋতুৰাজ আৰু গাইজ অনুষ্ঠানটো হৈছে আমাৰ ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰত আচলতে অনুষ্ঠানটোলৈ আমি হুনকালে আহিব লাগিছিল কিন্তু ভিডিওটা মই এডিটিং কৰি আছিলো আৰু হেবাবে মোৰ মানে দেৰি হল তো কি কাৰণে দেৰি হল মোৰ একে সেম বাৰু গাইজ এতিয়া আমি ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰ পাইছোহিয়ে মানে এইখন দেখিছে আপোনালোকে গেট অসমৰ গাইজ বিভিন্ন বিহুৰ অনুষ্ঠানসমূহৰ ভিতৰত ঢকুৱাখনাৰ কেন্দ্ৰীয় টাউন ৰঙালী বিহু হৈছে অন্যতম বিহুৰ অনুষ্ঠান এই বছৰ ঢকুৱাখনা কেন্দ্ৰীয় টাউন ৰঙালী বিহুৱে আহি 21টা বৰ্ষত ভৰি দিলেহি দুদিনীয়া কাৰ্যসূচীৰে আচলতে প্ৰত্যেক বছৰে উদযাপন কৰি অহা হয় আৰু এই বছৰো দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে কালিৰ পৰা উদযাপন কৰি থকা হৈছে 5 তাৰিখৰ পৰা 5 আৰু 6 মে আজি 6 মে হয় কালি মই অহা নাছিলো কালি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াতে হৈ গ'ল সৰু বিহুৱতী টকা বিহু ঢোল বাদন তাৰ পাছতে বৰ বিহুৱতী এনেকুৱা অনুষ্ঠানসমূহ হৈ গ'ল আৰু আজি আছে গাইজ সাংস্কৃতিক সন্ধ্যা আৰু লগতে বঁটা বিতৰণী অনুষ্ঠান আজিৰ গাইজ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ কোন ৰাকেশ ৰিয়ান আহি আছে গান গাব কবি কাশ্যপ আহিলো লগ পাম ভিতৰত নামটো কৈ দিয়া ডাঙৰকে কোৱা বঢ়িয়া ভিডিঅ' চাই থাকা নে অ'কে ভিডিঅ' নাচাই নেকি চাই থাকা নে চাই থাকিবা ঠিক আছে দিয়া এতিয়া আমি গাইজ ভিতৰলৈ সোমাই আহিছোঁ মঞ্চটো ফাৰ্ষ্ট টাইম আপোনালোকক দেখুৱালে এইটো খুব ধুনীয়াকৈ বনাইছে দেখিছে আপোনালোকে আৰু গাইজ এইটো হৈছে পেণ্ডেলটো কেতিয়া আহিলে অকণমান আগত ভাল এতিয়া গাইজ মঞ্চলৈ উঠি আহিছোঁ যোৱা বছৰ ভূমিকা হয়নে নামটো কৈ দিয়া অডিয়েঞ্চক এইবাৰ অকলে নেকি যোৱাবাৰ এগৰাকী সহযোগী আছিলে এইফালে আমাৰ কৈলাশ দা আছে উদযাপন সমিতি নে স্থায়ী সমিতি আপুনি স্থায়ী সমিতিৰ লগতো আছে সম্পাদক নে কি আছিলে এই বছৰ বিত্ত সমিতি সম্পাদক আমাৰ ঢকুৱাখনাৰ কৈলাশ দা আমাৰ মৰমৰ ৰাজীৱ দা আহিলে ইয়াত কেতিয়া পালেহি কেইটা বজাত পালেহি হয় নেকি ভাইটিটো শিঙীয়া যিহেতু আজি লগ পাইছোঁ আপোনাক দেৰিকৈ হ'লেও ৰঙালী বিহু শুভেচ্ছা দিছোঁ শুভেচ্ছা জ্ঞাপন কৰিলোঁ থেংক ইউ আৰু ইয়াতে অনুষ্ঠান কৰি আছে নহয় আপুনি থাকিব নহয় চলি আছে আজি আছোঁ ৰাজীৱদাক ভাল লাগে দেই চাই থাকোঁ ভিডিঅ'বিলাক আপোনাৰ এতিয়া মঞ্চত উঠিছে খুব ভাল লাগিছে দেখা পাই সকলোকে আৰু বতৰটো আজি ভাল হ'ল গতিকে আমি বহুত ধন্যবাদ আমাৰ ওপৰজনক বেছি কথা নকওঁ গানেৰে আৰম্ভ কৰোঁ এইফালে চিঞৰি আজি মানে মই যেতিয়া আৰম্ভ কৰিছোঁ গান গাবলৈ তেতিয়া নিজৰ ঘৰত গান গাইছিলোঁ মানে তিনিচুকীয়া আৰু বহুত দিন গান কৰিব পৰা নাই আৰু এইখন হৈছে মোৰ দ্বিতীয় আৰু দ্বিতীয় ঘৰত আজি গান গাবলৈ একেটাই হৈছে আকৌ নাৰ্ভাছ ফিল কৰিছোঁ অকণমান কাৰণ নিজৰ ঘৰত গান গাবলৈ সকলোৰে ভয় লাগে নে কি কয় কিন্তু আপোনালোকে সহযোগ কৰে আৰু আশীৰ্বাদ কৰে নিশ্চয় অনুষ্ঠানটো খুব সুন্দৰ হ'ব প্ৰথম গীতটো গাব লৈছোঁ অসমৰ কেইবাটাও জনগোষ্ঠী গীত আমি একেলগে সংলগ্ন কৰি গীত তৈয়াৰ কৰিছোঁ আশালৈ ভাল পাব এতিয়া গাইজ ৰাকেশ ৰিয়ানক সম্বৰ্ধনা জনাইছে আমাৰ সম্পাদকে
সম্পাদক মঞ্চে উভয় ডাঙৰীয়া সাউন্ড কন্ট্রোল হয় আপুনি কণ্ট্ৰল কৰি আছে হয় মই কন্ট্রোল কৰো ইয়াৰ পৰা নামটো কি মোৰ নাম বিবেক হয় মোৰ ঘৰ তিনিচুকীয়া Thank you.
ফুলে